বৰ্তমান পালোঁ এই গেটটো সোমাইছোঁ আৰু ভিতৰলৈ ওচৰত সোমাইছোঁ গাড়ী গৈছোঁ গাড়ী কৰি কেনে আমি এতিয়া যাম গৈ আগলৈ যাম গৈ আছোঁ যে সেইটো কথা ল'ম ন মই আচ্ছা হৈছে এতিয়া আমি আহি পালোঁ বৰদোৱাল থান আৰু এই গেটখনেদি যাব পাৰে বৰদোৱাল থানলৈ থানৰ ভিতৰলৈ যাব পাৰে সেইফালে গৈ চিধা থান পাব আমি এতিয়া বস্তু ইয়াত লৈ লৈছোঁ লগত আমি এতিয়া পূজা স্থানত সোমামগৈ সকলোক এতিয়া আমি মন্দিৰ ভিতৰলৈ সোমাই যাওঁ যিহেতু আমি ভিতৰত সোমালেও ভিডিঅ' নলওঁ বাৰু ভিতৰৰ চোৱা এতিয়া আমি বন্তি জ্বলাই আহিলোঁ এতিয়া যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম মুঠতে যি পাওঁ তাকে দেখাম আৰু পিছখন চাই থাকক আপোনালোকে এতিয়া আমি দৌল মন্দিৰ গৈ আছোঁ আপোনালোকক দেখাব চেষ্টা কৰিম যিমান পাওঁ ৰাস্তাত হঠাৎ আহি থাকোঁতে গাই মাতাজনী দেখা পালোঁ আৰু দেখা পাই পেলাই আপোনাক দেখালোঁ চাওকচোন কেনেকুৱা হৈছে এতিয়া লগে লগে আমি দৌল মন্দিৰ পালোঁহি এতিয়া দৌল মন্দিৰত প্ৰৱেশ কৰিব সেইটো ভিডিঅ' ল'ম মই নোসোমাওঁ লগত সোমাব লগৰজন হ'লে বৰ্তমান ভিডিঅ' এটা ল'ম বাহিৰতে লগৰজন মন্দিৰ পাইছে মই তাক কিবা এটা সুধি আছোঁ মন্দিৰটো কি আছে এইটোত আগৰ দিনত মহা মানুহবিলাক জীয়াই যায় সেইটো ভূত অঁ সেইটো শংকৰদেৱৰ দিনত পুখুৰী আছিল তেনেকৈ আমি শুনিছোঁ দেই সেই পুখুৰীটো তাৰ ওপৰত দৌল মন্দিৰ নাই মানুহে কৈছিল ওপৰত